বন্ধুসকল মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল এতিয়া আমি ওলাইছো মাছ খোৱালে কেলে জানেনে মাছ খোৱাত মোৰ এনা আৰু পুঠাৰ ঘৰ হাই এতিয়া মই গাড়ী চলাব পাওঁ বুলি নাভাবিব কিন্তু বাবা দোকানত সোমাইছে সেইকাৰণে মই এনে চলাইছো কাৰণে এনে ডেমোটো দেখুৱাইছো সেইকাৰণে এতিয়া মই এনা পুঠাক আপোনাক চিনাকি কৰি দিম লুকিং ফৰৱাৰ্ড আজি আমি কিমান আনন্দ পালে জানেনে যদি আপোনালোকে নাজানে নহ'লে এই ভিডিঅ'টো চাই পিনে আপোনালোকে চব গম পাই যাব এটো মোৰ এনা এটো মোৰ পুঠা তাৰপিছত এটো মোৰ মা তাৰপিছত খুৰী এতিয়া চিনাকি কোৱালো এতিয়া বলা পাবি এতিয়া মোৰ বাগানটো যাম মই গৈছো যে হেতু আমি বাগানলৈ যাম এতিয়া চাব দেই কিমান ধুনীয়া বাগান যে কৈ থৈছে যে মুৰা আছে খাই গলো দেই এইটো আমাৰ পুঠা শাকৰ বাগানখন মানে দুটা বাগান আছে আপোনালোকক দুটা দেখাম সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া এখন কেই নম্বৰ বাগান হয় এখন এক নম্বৰ বাগান কিমান আছে ইয়াত কেই বিঘা আছে 4 বিঘা আছে ইমান ডাঙৰ বাপৰে বাপ এতিয়া ইয়াত তোমালোকৰ কেই নম্বৰ পুলি ৰোৱা হৈছে কেই নম্বৰ পুলি ৰোৱা হৈছে ইয়াত 22 নম্বৰ পুলি এই কামবোৰ কোনে লগাইছে কোনে লগাইছে ধুনীয়াকৈ লগাইছা এইবোৰ বাগানত দিলে বাগানবিলাক বৰ ধুনীয়া হয় कहाँ पे जा रहे हो भूसा मार के बना दूंगा हाया भूसा अरे गाइस मजाक कर रहा हूँ मैं तो हिंदी वाला है ही नहीं गई बहुत आनंद কৰি আছো চাই যাওকচোন আপোনালোকে আমি অন্যটো বাগানলৈ গৈ আছো আপোনালোকে চাই থাকক দেই আপোনালোকে দেখিছেনে আমি কিমান ধুনীয়াকৈ বগৰী পাই আছো আপোনালোকে বগৰী খাই ভাল পায় নে কমেন্ট কৰি জনাব দেই মোৰ 5 বিঘা বাগান এতিয়া ৰাইজ আমাৰ গাঁৱলীয়া পৰিৱেশটো আপোনাক দেখি কেনেকুৱা লাগিছে আপুনি মোক কমেন্ট কৰি কৈ এতিয়া
বগৰী গছত যাবলৈ আৰু অকণমান time আছে। So guys, এয়া আমাৰ বগৰী গছ। মই সদায় ইয়াত তলত আৰু এই গাছবিলাক বগৰী পাওঁ বৰ মিঠা মিঠা বগৰী বৰ মিঠা মিঠা বগৰী। ফ্ৰেণ্ডছ, মোৰ বাগান বিষয়ে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আপোনালোকক এটা বস্তু দেখুৱাবলৈ আছে। সেইটো হয় মোৰ ৰিং, যোনটো এইটো এনেকৈ কৰি পিনে এৰোপ্লেনটো এনেকৈ এডোখৰ দি পিনে টানি পিনে এৰিলে একদম উৰি পিনে সেই জংঘল ডখৰলৈকে পাব। সেইকাৰণে এইটো কিনিবলৈ তলতে লিংক দিয়া আছে, গৈ পিনে কিনিব পাৰিব আপুনি। হাই ফ্ৰেণ্ডছ, এতিয়া মই বহুত ভাল লাগিছে পথাৰত, সেইকাৰণে অলপমান ৰেষ্ট লৈছোঁ। এতিয়া অলপমান বহুত ভাগৰ লাগিছে, কি কৰিম আৰু সেইকাৰণে এই টুকুৰি গৈছে। এতিয়া মানে ঘৰত যাবলৈ মন গোটেই। আগত বগৰী পাৰিলোঁ, তাৰপিছত নেমু পাৰিলোঁ, তাৰপিছত বহুত আনন্দ পালোঁ। আপোনালোকে চাই থাকক। এইটো চাওক, আমাৰ নেমু এশতকৈ ওপৰত আছে। এতিয়া বলক পাৰিব নাই? অকল আপোনালোকে যদি মোৰ ব্লগটো চাই পিনে ভাল লাগিলে নহ'লে কমেণ্ট কৰি জনাব আৰু লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই। এতিয়া গৈ আছোঁ আমি, এখন আমাৰ থাৰ। এতিয়া গৈ আছোঁ। আজি তুমি কাৰ লগত আহিছা? দিবাংগুদাৰ য়েছ। আৰু কোন আছে লগত? খুৰী আৰু লগত কোন আছে? ভণ্টি। অ'কে, বাই বাই। বয় কাটি দিয়া ভিডিঅ'টো।